এটা কথা চামগুৰি এটা জাতি জীয়াই থাকিবলৈ হ'লে সংস্কৃতিয়ে সংস্কৃতি যেনেকৈ ভাষা সাহিত্য থাকিলে এটা ভাষা হৈ নাথাকে ঠিক তেনেকৈ এটা জাতি জীয়াই থাকিবলৈ হ'লে ইতিমধ্যে জুবিনদাৰ বিষয়ে ক'বলৈ নতুন কথা ইয়াত একো নাই। মই যিখিনি জানো আপোনালোক সকলোৱে জানে আৰু জুবিনদাৰ বিষয়ে পৃথিৱীয়ে জানে। আমাৰ নতুন তেখেত হ'ল একালৰ বৰ বিহুৱা ওজা প্ৰতিযোগিতাত বিশেষভাৱে সন্মান পাবলৈ সক্ষম হোৱা কিতাপৰ বেপাৰী চুক গাঁৱৰ শ্ৰীযুত তেখেত আমাৰ মাজত তেখেতক আমাৰ সন্মান প্ৰদান কৰিব পাৰোঁ। শ্ৰীযুত উমা ৰাজখোৱা ডাঙৰীয়া তেখেতক সমৰ্থন জনাবৰ কাৰণে আমন্ত্ৰণ কৰি অনা হৈছে। উমা ৰাজখোৱাৰ বিষয়ে নতুনকৈ পৰিচয় কৰাৰ নিশ্চয় অৱকাশ নাথাকে। প্ৰতিগৰাকী জ্যেষ্ঠ ব্যক্তিয়ে উমা ৰাজখোৱাক জানে। প্ৰতিখন বিহুতলী, প্ৰতিখন বিয়া ঘৰত দপদপাই থকা, প্ৰতিখন ভাগৱতৰ স্থলীত ভাগৱত ব্যাখ্যা, গীতা ব্যাখ্যাকে ধৰি অন্যান্য অনুষ্ঠানত দপদপাই থকা লোক সংস্কৃতিৰ সাধক শ্ৰীযুত সমিতিৰ সন্মানীয় সভাপতি শ্ৰীযুত পদ্মেশ্বৰ গায়ন ছাৰক তেখেতক আমাৰ ফুলাম গামোচাখন আগবঢ়াবৰ কাৰণে অনুৰোধ কৰিছোঁ। আমাৰ কাৰ্যকৰী সভাপতি শ্ৰীযুত অসীম চন্দ্ৰ ফুকন ডাঙৰীয়াক তেখেতক চেলেঙেৰে আদৰণি জনাবৰ কাৰণে অনুৰোধ কৰিছোঁ। সম্বৰ্ধনা পত্ৰখন পাঠ কৰি দিবৰ কাৰণে মোৰ সম্পাদক নন্দন শৰ্মা ডাঙৰীয়াক অনুৰোধ কৰিছোঁ। নমস্কাৰ। তিতাবৰ বিহু উৎসৱ উদযাপন সমিতিৰ তৰফৰ পৰা পহিলা বহাগত আমি অনুষ্ঠিত কৰি অহা এই ৰঙালী বিহু উৎসৱ আদি আমি তিতাবৰ কলা কৃষ্টিৰ লগত জড়িত বিভিন্ন ব্যক্তি আমি সম্বৰ্ধনা জ্ঞাপন কৰি আহিছোঁ, সন্মান কৰি আহিছোঁ। আৰু আজিও এই দিনটোত, এই পবিত্ৰ দিনটোত আমি আমাৰ মাজত
কুমাৰ ৰাজখোৱাদেৱক আমি পাইছোঁ। কুমাৰ ৰাজখোৱাদেৱৰ বিষয়ে আমাৰ ঋতুপৰ্ণ হাজৰিকাদেৱে আপোনালোকক অৱগত কৰিছে। গতিকে তেখেতক আমি এখন সম্বৰ্ধনা পত্ৰ প্ৰদান কৰিম আৰু তাৰ আগমুহূৰ্তত আমি সম্বৰ্ধনা পত্ৰখন পাঠ কৰি দিম। তিতাবৰ বিহু উৎসৱ উদযাপন সমিতি ৰঙালী বিহু উৎসৱ 2024 স্থান তিতাবৰ টাউন স্কুল প্ৰাংগণ দিনাংক 1 বহাগ 15 এপ্ৰিল বুধবাৰ 2024 কৃষ্টি কৰ্মৰে সমুজ্জ্বল শ্ৰীযুত কুমাৰ ৰাজখোৱা পূজা ডাঙৰীয়ালৈ সম্বৰ্ধনা পত্ৰ। লোক সংস্কৃতিক প্ৰিয় কৰিছোঁ। সংস্কৃতিৰ ভৰপূৰ পথাৰত শলা বন্তি জ্বলাবৰ মহামন্ত্ৰ জপি লোক সংস্কৃতিৰ পিপাসুক পিয়লা ভৰাই উদ্বুদ্ধ কৰাৰ বাবে সংস্কৃতিৰ বৰপৰাৰ পুৰাতন ভাণ্ডাৰৰ নমুনা চৰ্চন কৰ্ষণ কৰি তীৰ্থ সাধনাৰ সাংস্কৃতিক যাত্ৰা সুৰীয়া গুপ্তপনেৰে মুগ্ধ কৰি অমলিন অনিৰুদ্ধ জীৱন যাপনৰ সুবিধা কৰি দিয়া আপুনি একোগছি অগ্নিতা। আপুনি সংস্কৃতিৰ পথাৰত ভৰি থৈ নিজকে নিমগ্ন আৰু নিৰ্ণিত কৰি সকলো দায় দায়িত্ব আত্মিকতাৰে সুস্থ সবল মানসিকতাৰে সক্ৰিয়ভাৱে দক্ষতাৰে আনন্দৰে আৰু শ্ৰদ্ধা সহকাৰে হস্তকণ্ঠ নিগৰাই মহোত্তম কামৰ উদাহৰণ থাকি আহিছে। সন্ধিয়াহীনভাৱে কৰ্মযোগ্যৰ পোহৰে সাংস্কৃতিক জ্ঞানান্বেষীৰ বিকাশ আৰু প্ৰকাশৰ পথো কেন্দ্ৰীয় কৰি আহিছে। এনেহেন মহাপুণ্যাত্মাৰ দুৰন্ত সাহস আৰু সুবাসে আমাক আপ্লুত আহ্লাদিত অনুৰোধ। আপোনাৰ কষ্টপাৰ্জিত সাংস্কৃতিক সংগ্ৰামৰ ফচলে আমাকো গৌৰৱান্বিত কৰিছে। অনাগত দিনত আপোনাৰ কৰ্মপথ আকাশস্পৰ্শী মসৃণ হওক। আপোনাৰ কৰ্মক্ষেত্ৰৰ ৰণুৱা ঘোঁৰা লক্ষ্যপ্ৰাপ্তিৰ শীৰ্ষবিন্দুলৈ গতি নকৰাকৈ ধাবিত হওক। এই আশা আৰু কামনাৰে তিতাবৰ বিহু উৎসৱ উদযাপন সমিতিৰ দ্বাৰা আয়োজিত ৰঙালী বিহু উৎসৱৰ এই পুণ্যভূমিৰ পৰা আপোনালৈ আগবঢ়ালোঁ অচৰ্য মৰম আৰু সম্বোধনাৰ। ঋতুপৰ্ণ হাজৰিকাই অসমত ঢোল বাদনৰ লগতে এই উমাস্কাৰ দেৱৰ লগত তালত সংগত কৰি আহিছিল। ঢোল বাদনো নিজে কৰিছিলে। এতিয়া আজি আমি ভাগ্য যে বহুদিনৰ মূৰত এই জুতিটো আমি দেখিবলৈ পাইছোঁ। নমো মহামৎস্যৰূপী পৰ জলচৰ নমো কুৰুম পিতৃষ্টে ধৰি কৰা আকাৰে প্ৰভু ধাইলা ভূমি ভকত পালক বহুধৰণ হৈছে কলিকত আক্ৰমিলা তুমি বামন প্ৰণাম মই পৰশুৰাম ক্ষেত্ৰ নমো মই শ্ৰীৰাম ৰাৱণৰ অন্তকাৰী নমো বলভদ্ৰ তুমি কৰিছিল মহায়
কাৰ্যসূচী নাই তথাপি আমাৰ এই অনুষ্ঠানত উদ্বোধন কৰিবৰ বাবে আমি মঞ্চলৈ যাবলৈ অনুৰোধ কৰিছোঁ অপৰাধী বাবা নাচোৱা অপ্ৰীতি শইকীয়া Tío
গছে কুহি পাত তুলিয়ে বিনাই বিহু পায় আমাৰ গান পদনী নাই মাহালধিৰে ৰাম গৰু গাধুৱাইলো ঐ আমি হবে মিলে বিহুলৈ যাওঁ আদৰৰ ৰঙালী বিহুতি পায় ঘৰে ঘৰে ফুৰিছো হুঁচৰি গাই ঢোল পেঁপা গগনাই ৰজঞ্জনা ঐ মালতী ফুলকলিকা গায়, সদায় দেও পদূলিত তামোল মোলাই। আদৰৰ ৰঙালী বিহুতি পায়, ঘৰে ঘৰে ফুৰিছো হুঁচৰি গাই। ঢোল পেঁপা গগনাই ৰজঞ্জনা। লীলা লাখুটি চৰাইনো হালধীয়া, লীলা লাখুটি পাখিনো বিনন্দীয়া। লীলা লাখুটি অৰণ্যৰে ভিতৰৰ, অৰণ্যৰে ভিতৰৰ সমনীয়া। খেলো আমি লোহিয়া, কলা ফুল চিলিকে কাহুৱালৈ, লহৰী খেলি যাওঁ হাতে
মুকুতাৰ গজমুঠি হার দিয়া মা সৰস্বতী আমাক বিদ্যাৰ এই সৰস্বতী লোকে বোলে সৰস্বতী আমি বোলোৱাই যিখিনি পাহৰো মাটি দিবা গগনা